বিহু দেখোন পালেহি। বিহুত আলহীক অলপ বেলেগ ধৰণে কিবা এটা বনাই খুৱাবলৈ মন নাযায়নে বাৰু? মই আলহীৰ বাবে সেয়েহে নাৰিকলৰে ষ্ট্ৰবেৰী বনাইছোঁ এনেদৰে। আপোনালোককো নিমন্ত্ৰণ জনালোঁ দেই, আহিবচোন। লগতে কেনেদৰেনো বনালোঁ অলপ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ বাবে প্ৰথমে আমি নাৰিকলখিনি এনেদৰে বাকলি গুচাই কাটি ল'লোঁ, সৰু সৰুকৈ কাটি ল'ম। এটা বিট ল'লোঁ, বিটটো বেছি নালাগে অলপমান, ভালদৰে সৰু সৰু কাটি ল'লোঁ এনেদৰে। তাৰপিছত মিক্সিত নাৰিকলখিনি দি দিলোঁ, লগতে বিটটোও দি দিম, দি পেলাই আমি ভালদৰে মিক্সিত মাৰি ল'ম। এয়া বিট দি দিলোঁ, এইদৰে আমি মিক্সিত মাৰি ল'লোঁ। কালাৰটো দেখিছেনে কিমান ধুনীয়া কালাৰ এটা হৈ গৈছে, একদম ষ্ট্ৰবেৰী কালাৰ নিচিনা হৈছে। ইয়াতে আমি চেনি দিলোঁ, মই এটা নাৰিকলত 1 কাপ চেনি দিওঁ, মোৰ এটা আৰু এফাল নাৰিকল আছিলে, গতিকে মই 1.5 কাপ চেনি দিলোঁ। দি এইদৰে ভালদৰে মিক্স কৰি ল'লোঁ। আনহাতে টাৱাখনত আমি চুজি অলপ ভাজি ল'ম, এইদৰে ৰঙচুৱা কৰিব নালাগে। এতিয়া কুকাৰত এনেদৰে নাৰিকলখিনি দি অলপ সময় ভাজি ল'ম। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈ আহিছে। এতিয়া ইয়াতে আমি থেতালি লোৱা ইলাচি দুটামান দি দিম, দি পেলাই আকৌ ভালদৰে অলপ সময় লৰাই থাকিম এইদৰে। এতিয়া আমাৰ নাৰিকল ভাজি প্ৰায় হৈ গৈছে, এইদৰে হাতেৰে চালে আমাৰ আঠা আঠা লাগিলে গম পাম যে নাৰিকলখিনি হৈ গৈছে। এতিয়া আমি নাৰিকলখিনি কাঁহী এখনত উলিয়াই ল'ম, এনেদৰে উলিয়াই পেলাই এতিয়া আমি হাতেৰে সৈতে নাৰিকলৰ লাডু বনাম। তাৰপিছত এইদৰে ষ্ট্ৰবেৰীৰ নিচিনা শ্বেপটো দি দিম। অকণমান হাতেৰে সৈতে এনেদৰে কৰি গোটেই বাৰীডাল লগাই দিছোঁ। বাৰীডাল কিহৰ জানেনে? এডালো খাব পৰা বাৰী, এডাল তেজপাতৰ ঠাৰিডাল দি বনাইছোঁ মই। আপোনালোকে ইচ্ছা কৰিলে লং লগাই দিব পাৰে। এয়া আমাৰ ৰেডি হৈ যায় ষ্ট্ৰবেৰী। এইদৰে আমি সজাই দিলোঁ আৰু এয়া আমাৰ ষ্ট্ৰবেৰী ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।